নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ঘৰৰ ওচৰৰ এটা ভাইটি ভাগৰ বাৰ্থডে, আৰু বাৰ্থডে কাৰণে সিহঁতে এঠাইত বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন কৰি আছে। আৰু আমি যাম তালৈ, মোৰ লগত ভাইটি এটা যাব ঘৰৰ ওচৰৰে। এইটো ভাইটি আহি পাই গ'লি, আমি এতিয়া যাবলৈ ৰেডি। আৰু ইয়াৰ পৰা আমি যাম এতিয়া। আৰু জেগাটো যোনটো জেগাত যাম, জেগাটো খুবেই স্পেচিয়েল জেগা আৰু খুব জনপ্ৰিয় এটুকুৰা জেগা। গৈ আছোঁ তালৈ, দেখাই যাম কেনেকৈ যাব লাগে, ক'ৰ পৰা যাব লাগে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু অলপ আগতে আছে আমাৰ ভাইটোৰ দোকানখন, যিহেতু যিহেতু গাঁৱৰ মাজৰ দলং, যাতায়াতৰ বাবে সুবিধা কৰি দিছে। দলংখন বনাই আগতে বাঁহৰ দলং দি দিয়ে, আৰু এতিয়া দলংখন পকা কৰি দিলে। সেইটো কাৰণে আমাৰো সুবিধা হৈছে যাবৰ কাৰণে। আৰু ইয়াৰ পৰা আমি গৈ পাম এটা তিনিআলি, আৰু তিনিআলিটোৰ পৰা ৰাইট ছাইডে গ'লে পাব আপোনালোকে সৰুৱাজোহা, আৰু সৰুৱাজোহা হৈ পিনি আপোনালোকে আকৌ মেইন ৰাস্তাটো উঠিবগৈ পাৰিব। আমি যাম এতিয়া বাওঁফালে, এয়া বাওঁফালে টাৰ্ণিং লৈ ল'লোঁ। আমাৰ ঘৰৰ পৰা যিহেতু হাবুঙলৈ বেছি দূৰ নহয়, পটককৈ পাই যাওঁহি আহিলেই। আৰু এনেকৈ গৈ আছোঁ, আৰু আগত গৈ ভাইটিকেইটা ৰখি আছে আমাৰ কাৰণে, আৰু দেখাম সিহঁতেনো কি কৰি আছে। এতিয়া আমি আহি পাই গ'লোহি বৰ ৰাজুহা, আৰু এইখন গাঁও পাৰ হোৱাৰ পিছতে আমি হাবুং পামেই। আমাৰ যিহেতু ভাইটিকেইটা হাবুঙত আছে, আমিও গৈ আছোঁ হাবুঙলৈকে। বন্ধুসকল, আমি আহি পাই গ'লোহি এতিয়া হাবুঙত। ভাইটিকেইটা ইয়াৰ ভিতৰতে আছে, ক'ত আছে ফোনটো কৰি ল'ম, সুধিম। আৰু যিহেতু বাৰ্থডে আছে, ডিম এটা লৈ লৈছোঁ, ভাঙিম। আপোনালোকক কেনেকৈ ডিমটো ভাঙিম দেখাই আছোঁ। গৈ পাই লওঁ। এইখনে হৈছে হাবুং। আগলৈ গেটখন আছে, মেইন গেটখন দেখাম। গৈ আছোঁ, চাই থাকক। আৰু এয়া আমি লাহে লাহে ভিতৰলৈ সোমাই আহি আছোঁ, আৰু অলপ আগতে গৈ আছে গেটখন। আমি এইফালৰ পৰা সোমাই যাওঁ, ভাইটিকেইটাক লগ কৰি লওঁ, তাৰপিছত দেখাম আপোনালোকক হাবুংখন। সিহঁতি ক'ত আছে ফোন চোন কৰি লওঁ, দেখাই আছোঁ আপোনালোকক। তাৰপিছত এইটো ডিম্পল খাবলৈ আৰম্ভ কৰিলে, একদম গোটেইটো ৰখিব নোৱাৰা হৈ গৈছে ভোকত। এইটো এটা ভাইটি বহি আছে, এইটো এটা ভাইটি লাজতে টুপিটো পিন্ধি দিছে, আৰু এটা এইটো একদম বিৰাট লাজটো ইয়াত দেই। এইটো ওচৰতে বকা খোৱালিখীয়া খাইছে একদম, এয়া দেখিছে কেনেকৈ খাইছে। আৰু এইটো এটা ভাইটি বহি আছে, এইফালে ভাইটিয়ে ভাত বাঢ়ি আছে, আৰু এফালে এজনে চব্জি বাঢ়ি আছে। আৰু চব্জি বাঢ়ি থকাজন হৈছে এইজনে চব্জি বিলাইছে, আৰু বাকীখিনি চব বহি আছে। আমিও বহি লওঁ, খাই বৈ লওঁ। আৰু এতিয়া আমাৰ খাই বৈ হৈ গৈছে প্ৰায়, আমি উঠিলোঁ, আৰু লগৰকেইটা আছে খাই আছে, সিহঁতে ভাইটিকেইটাইও খাই আছে।
আৰু ইয়াৰ পিছত হ'ব বাচন ধোৱা পৰ্ব। এয়া ভাইটিয়ে কাঁহী বাতি ধুইছে খাই বৈ হোৱাৰ পিছত। এইখিনি গোটেইখিনি ইয়াতে ৰখি আছে, অকণমান কথা চথা পাতি লওঁ, তাৰপৰা হাবুংখন দেখাই আছোঁ আপোনালোকক কেনেকুৱা হয় চাব। চবেই হেপী ফালে এটা পক্ষী আছে। আৰু এনেকৈ গৈ আপোনালোকে ইয়াৰ পৰা নামি এইটো ঘৰতে ধূপ চাকি জ্বলাব পাৰিব আৰু তাৰ পৰা ইয়াতে বহিব পাৰিব, কিবাকিবি কাৰণত এইটো ঘৰত বহিব পাৰিব। তাৰ পৰা মেইন মন্দিৰ ওপৰত একেবাৰে, আৰু ওপৰতো ড্ৰেগন আছে আৰু পক্ষীকেইজনো আছে। আৰু এয়া দেখিছে, আৰু এনেকৈ ষ্টেপৰ ওপৰত উঠি গৈ এইটো এটা ড্ৰেগন, ডাঙৰ ড্ৰেগন। আৰু এয়া ইয়াত পানী পৰি আছে ইয়াতে, পানীখিনি থকাৰ কাৰণে এইটো এইখিনি মন্দিৰৰ ভিতৰৰ পৰা অহা পানী। এয়া মন্দিৰ খোলা আছে, তলাটো ওপৰত লগাই থৈছে, বন্ধ কৰা নাই, কিন্তু মানুহ নাই যিহেতু আমি আজি অহা দেৰি হৈ গ'ল। আৰু ইয়াৰ পৰাই চাকি তাকি জ্বলোৱা হয় আহি, এয়া ইয়াতে সেৱা লোৱা হয়। আৰু এইফালৰ পৰা এনেকৈ ঘূৰি দেখাই দিছোঁ আপোনালোকক। আৰু এইফালে যিমানবোৰ খালী জেগা দেখিছে এইবোৰ চব এই মন্দিৰৰে জেগা হয়। আৰু এইফালেও আছে, গছ গছনি ৰুই পৰিৱেশটো ধুনীয়া কৰি থৈছে চব চাইডে। আৰু এয়া মন্দিৰ, আৰু এইফালে এজোপা কৃষ্ণচূড়া গছ আছে, কিন্তু ফুলা নাই, ফুলিব লাহে লাহে। এই অলপ অলপ ফুল আছে ক'ৰবাত ক'ৰবাত। আৰু এইখনেই হ'ল আহোমৰ দ্বিতীয়খন ৰাজধানী। দেখালোঁ, আৰু আপোনালোকক ৰাস্তাৰ পৰাও গৈ দেখাই আছোঁ কেনেকুৱা লাগে হাবুংখন ফ্ৰণ্টৰ পৰাও দেখিবলৈ। আৰু গৈ থাকোঁ আমি এতিয়া আকৌ অহা ৰাস্তাৰে ঘূৰি। আৰু এইখনেই হৈছে সেইখন ঠাই যোনখন আমাৰ ঘৰৰ ওচৰত আছে বুলি কৈছিলোঁ। আৰু এই ঠাইখন হৈছে আহোমৰ দ্বিতীয় ৰাজধানী হাবুং, এইখনে হাবুংখন। আৰু আমি ওপৰৰ পৰা নামি আহিলোঁ আপোনালোকক দেখাই মেলি। এতিয়া আমি যিহেতু ওলাই যাম, আগত ভাইটিকেইজন ৰখি আছে, গৈ লওঁ, ফ্ৰণ্টৰ পৰা দেখাই আছোঁ কেনেকুৱা হয়। আৰু এতিয়া আমি ঘৰলৈ বুলি ওলাই আহিলোঁ, আৰু ঘৰ পামগৈ। এয়া লাষ্ট হাবুঙৰ গেট পাৰ হ'লোঁ, দোকানতো সোমাই লওঁ, কিবা এটা খাই লওঁ, খাই মেলি গৈ আছোঁ, দেখাই যাওঁ আপোনালোকক। যিহেতু ভাইটিকেইটা আগত গ'লগৈ, আমি এতিয়া যাব ওলাইছোঁ, সিহঁতে আগত ৰখি আছোঁ বুলি কৈছে।
আমি গৈ থাকোঁ। এয়া হাবুং এৰিলোঁ আমি হাবুং এতিয়া। আৰু বেছি দূৰ নাই ইয়াৰ পৰা। আমি পামগৈ গৈ এতিয়া দলঙৰ ওচৰত। আমি যোনটো ৰাস্তাইদি আহিছিলোঁ সেইটোৱেদি ঘূৰি যাম। মাছখোৱাৰ পৰা হাবুঙলৈ কেনেকৈ আহিব পাৰি পূৰা ধুনীয়াকৈ, কোন কোন ৰাস্তাইদি আহিব পাৰি। আৰু এতিয়া আমি এইফালে ঘূৰি দিম। বোলে আগত ক'ত ৰখি আছে সেইটো নাজানো। বুলি কয় হয়তো ইয়াৰ পৰা আকৌ গ'লগৈ চাগে। এই দলংখনত অকণমান বাও কেইটামান আছে, এইকেইটা ভালকৈ যাব চেষ্টা হয়। এইখনে দলংখন চাওক, আকাশৰ প্ৰাকৃতিক সৌন্দৰ্য এটা ধুনীয়া সৌন্দৰ্য চাৰিওফালে চাওক। এইফালে বেলিটো সৰু সৰু হৈছে আৰু লগতে লাগি আছে লগত থকাখন। এখন হৈছে মধুপুৰ চাহ বাগিচা। ইয়াত সোমোৱা ৰাস্তা সিফালৰ পৰা আছে, আপোনালোকক দেখাই দিম কোনফালে ৰাস্তাইদি সোমাই যায়। আৰু আমি এতিয়া পাম কেচেৰুগুৰি। আৰু এইফালৰ পৰা এই ৰাইট চাইডে সোমাই গ'লে পোনে গৈ থাকিলে বাগান যোৱা ৰাস্তাটো পাই যায়গৈ। এয়া আমাৰ ইয়াৰ লোকেল বাগানৰ পাত গাড়ী লোড কৰি আছে। এয়া বেলেগ জেগাত লৈ যাব, বেলেগ ফেক্টৰী ইয়াত নলয় কাৰণে বেলেগ ফেক্টৰীত নিয়া হ'ব। আৰু গাঁৱৰ মাজে মাজে আমি গৈ আছোঁ। আমি আহি এতিয়া কেচেগুৰি গাঁও একেবাৰে শেষ হ'ব। এতিয়া লাষ্ট শেষৰ পৰ্যায়টো আছেগৈ আৰু ইয়াৰ পৰাই কেচেগুৰি গাঁও শেষ হয় আৰু বৰাজান গাঁও ষ্টাৰ্ট হ'ব। 2 নং বৰাজান গাঁও ষ্টাৰ্ট হ'ব। এইটোৱে লাষ্ট সীমা। এখন আকৌ বাগান, ইমান বেছি ডাঙৰ নহয়। মেইন ডাঙৰ বাগানখনলৈ এইফালেও যাব পাৰি, গাঁও চাইডে সোমাই দিলে। আৰু ইয়াৰ পৰাই 2 নং বৰাজান গাঁও ষ্টাৰ্ট। আমি আহি পাই গ'লোঁ এতিয়া বৰাজান গাঁও। আৰু এনেকৈ গৈ প্ৰথম এইফালে পোৱা ৰাস্তাটো, এইটো ৰাস্তাৰ পৰাই এই আমজোপা তলেদি আমাৰ গাঁৱলৈ সোমাই যাব পাৰি। আমি এইফালে যদি নাযাওঁ, ৰাস্তাটো অলপ বেয়া, আমি পোনে গৈ অলপ আগেদি সোমাই যাম। এনেকৈ আহি এইটো নামঘৰটো পায়, বৰাজান গাঁৱৰ নামঘৰ পায়। আমি ইয়াৰ পৰা এইফালে গ'লে আপোনালোকে নাহৰণি গাঁও পাব আৰু এইফালে গৈ আপোনালোকে ডাইৰেক্ট কহা দলঙৰ ওচৰত ওলাব। এয়া চবেই কেৰমৰ আড্ডা দি আছে ভাইটোৰ দোকানত। আমিও অকণমান মজা লওঁ। এইটো এখনে হৈছে ভাইটোৰ ভাগৰ দোকান আৰু ইয়াত পেট্ৰলো পোৱা যায়। তাৰপৰা ইয়াত এই বটল, খালী বটল ৰাতিপুৱাৰ পৰা বিক্ৰী হোৱাখিনি আছে। তাৰপৰা এইটো ভাইটোৰ দোকানৰ ভিতৰত। ভাইটো এয়া ভাইটোৰ দোকানত ফাইনেলি পাই গ'লোহি আহি। আজি ভিডিঅ'টো আৰু ইমানতে সামৰি দিছোঁ। আকৌ ভিডিঅ' দিম, নেক্সট ভিডিঅ'। আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়া ভাল লাগে আৰু আমাৰো ভিডিঅ' বনাবলৈ। ঠিক আছে, বাই বাই। জয় আই অসম।